Hello guys, welcome back to our channel. Our channel le apunaluk সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সাগে সকলো ভালে কুশলে আছে বুলি আসলতে মই গাঁৱৰ ঘৰত আছিলগে ককাৰ শ্ৰাদ্ধৰ কাৰণে আহিছো হে এতিয়া 5টা 6টা মান বজাত আৰু এতিয়াটো সময় 9টা 9:30 বাজিয়ে গল তো মই এটা কথা ভাবিছো ইমান দিন হ'ব চুলিখিনি একো লগোৱা নাই মানে কি শ্যাম্পু ষ্টেপু তো লগাই থাকো বাৰু তথাপিও বেলেগ একো মানে ঘৰুৱা একো লগা নাই হেবিলাক লগাই থাকিব লাগে ঠাণ্ডা দিন পাইছেহি ঠাণ্ডা দিনত আমাৰ স্কাল্প বিলাক ড্ৰাই হৈ যায় আৰু ডেন্ড্ৰফো বহুত হয় ডেন্ড্ৰফ হলে চুলি হৰে চুলিটো মোৰ হৰিছে বহুত হৰিছে মই টাকলা হৈ থাকিম কেদিনমানৰ পিছত মোৰ একিডালো নাথাকিবগে গতিকে এতিয়া মই এলোভেৰা জেলকে লগাম বুলি ভাবিছো আৰু আমলখি লগাম ভাবিছিলো আসলতে কিন্তু আমলখি মায়ে সব লগাই হেক কৰি দিলে মাই বটল এটাত আমলখি ভৰাই থৈ দিয়ে তেওঁ হেবিলাকে লগাই কিন্তু মোৰ নাই মই অকল শ্যাম্পু লগাই থাকো সেই কাৰণে মোৰ বহুত চুলি হৰিছে মানে তো মই ভাবিছো এতিয়া মই এলোভেৰা জেল লগাম এলোভেৰা জেল খিনি লগালে কি জানি মোৰ চুলিখিনি হৰাটো অলপ কমেই একমাহ মান লগাম আৰু কিন্তু একমাহ লগাবলৈ মোৰ ইমান ধৈৰ্য নাই তথাপিও মই ট্ৰাই কৰি চাম 15-20 দিন হলেও লগাবলৈ ট্ৰাই কৰিম কাৰণ নহলে এদিন দুদিন লগালেতো ভাল নহয় কন্টিনিউ লগাই থাকিব লাগিব তেতিয়া ভাল হ'ব সব বলক তেতিয়া হলে মই এলোভেৰা জেল খিনি লগাই লওঁ লগাই দিছো হে ওতে ধৰি লবা হা বহুত ডাঙৰ মানুহে লগাইছে তো মানে এইবোৰ কামত একদম বেপাই নহয় পকা চুলি না উপনি চোৱা উপনি চাব দিয়া নাই পকা চুলি কাইবো দিয়া নাই একদম সিম্পল কাম এটা কৰিব দিছো হেতু কৰিবলৈ নোৱাৰিছে এই নিকল দেখে এই খাই চাই লৈছে নহয় কামটো আধাতে কৰি তাৰ পিছত গুচি গল ময়ো অলপ ৰ'দত ৰখি লওঁ চুলিখিনি যিহেতু ধুইছিলোঁ শুকাব ৰ'দতে হকামৰ কাৰণে আসলতে ঘৰৰ পৰাও কিছুমান বস্তু নিয়া হৈছিলে এতিয়া আজি ৰাতিপুৱা লৈ নিলো এতিয়া আকৌ মা তালে গৈছে যে তাৰ পৰা অহাৰ পিছতে এইখিনি ঠিক কৰিবহি গোটেই ঘৰত বস্তুবিলাক খেলিমেলি হৈ আছে এইখিনি সিজিল কৰিলেহে আকৌ ভাল লাগিব আসলতে বস্তুবিলাকটো ঠিক কৰিবলৈ ময়ো পাৰিলোহেঁতেন কিন্তু মায়ে মোক এইবোৰ ঠিক কৰিবলৈ নিদিয়ে মায়ে নিজে কৰিব তেওঁ নিজে কৰিলেহে মনটো শান্তি লাগে সেইকাৰণে তেওঁ নিজে এইবিলাক সব ঠিক কৰিব আৰু এতিয়া আসলতে মা গাঁৱৰ ঘৰলৈ গৈছে গাঁৱৰ ঘৰতটো আৰু বেছি খেলিমেলি হৈ আছিল কাৰণ শ্ৰাদ্ধ আমাৰ তাতে হৈছিল ককাৰ আৰু আসলতে 10 দিন আৰু 11 দিনীয়াৰ হকামটো আমাৰ কেতিয়াবাই হৈ গল কিন্তু কালি আমাৰ সমহিয়াহে আছিল সমাহত আমাৰ মেইন নিয়মটো হয় মাছ মাংস আমি একো খাব নোৱাৰো সমাহলৈকে কালি পৰা খাব পাৰিছো আৰু ভিডিও ক্লিপ যদি অকমান কবাত কৰি ৰাখিছিলো মই ইয়াত এড কৰি দিম কাৰণ ইমান বেছি কৰিব নোৱাৰিলো মই ভিডিও বিলাক আৰু নিয়মো সব দেখুৱাব নোৱাৰিলো
বহি লওক মা ভাল চাওক এইবিলাক চাওক মা একো নহয় নমস্কাৰ দেই ভালনে আপোনাৰ ভালে তোমাৰ কামলৈ কিন্তু নহাকা নাথাকিবা আকৌ এই আকৌ চাবলৈ পোৱালে ভাল আছিলে ন চৰি কৈছো হা প্লিজ চৰি বেয়া নাপাবা ৰিংকি ফেভৰেট ন ৰিংকি ম'ম'টোৰ ফিডবেক কেনেকুৱা ৰিংকি অঁ ৰিংকি বঢ়িয়া হা বঢ়িয়া বঢ়িয়া আৰু খাবা নেকি নোখোৱা আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা পুনৰ নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ